ঐ ঐ চুপ কৰে হেই অনলাইন ক্লাছহে কৰিছোঁ ঐ স্যাৰ গুড মৰ্নিং গুড মৰ্নিং গুড মৰ্নিং দিব আহিছে কি কৰি আছে এইবোৰ নহয় মানে এইবিলাক এই লকডাউনৰ প্ৰতিভা পঢ়া শুনাৰ ধান্দা নাই হা লকডাউনৰ প্ৰতিভা ক'ব আহিছে চাওঁ দেখাচোন কি লকডাউনৰ প্ৰতিভা আছে দেখা হয় ছাৰ আৰু আছে মই ডাইলগ এটা মাতি দিম আপুনি কাৰ মাতটো কাৰ ক'বচোন দেখাচোন চাওঁ बेटा सही लगता है लखनऊ में नहीं आए हो वरना हमारे शेर खान को पहचान में जो तुमने गलती की है इसकी सजा हम तुम्हें ये 35 कप चाय पिलाने के आरोप नहीं मिलती ये लखनऊ ही है हमारे यहाँ चिकन पहना भी जाता है और खाया भी जाता है कोई हम तुम्हें गुस्से में खाना जाए बरखोदा বলিউডৰ প্ৰাণ বাদ দে পঢ়া শুনাত মন দে যুগনেট এখন মুখস্থ হ'লে নাই হা হৈছে অলপ চলপ বাৰু কচোন 6-3 কিমান 6-3 9 ছাৰ হৈছে এইবাৰ কচোন 7-8 কিমান 7-8 14 ঠেট মূৰ্খ 7-8 15 9-6 কিমান কচোন 9-6 ছাৰ 16 লগদ্ধটো এইটো 9-6 15 সেয়া নেওতা মুখস্থ হৈছে কেনেকৈ আপুনি 7-8 15 বুলি কৈছিলে 9-6 কেনেকৈ 15 হ'ব আকৌ ৰাম আৰু 8-7 15 9-6 15 নেওতাখন ভালকৈ মুখস্থ কৰিবি বুজিছা তেতিয়া গম পাবি হ'ব ছাৰ আজি পঢ়াম বিজ্ঞান তই জাননে মানুহৰ দেহত কিমান শতাংশ পানী থাকে মানুহৰ শৰীৰত পানী হ'ব চাগে 2-3 শতাংশমান মানুহৰ দেহত 70 শতাংশ পানী থাকে বুজিছ 70 শতাংশ কিন্তু কি নহয় মানে ছাৰ মানুহৰ দেহত যদি 70 শতাংশত পানী থাকে তেতিয়াহ'লে মানুহে কষ্ট পালে বা কাটিলে দেখোন তেজহে ওলায় পানীহে ওলাব লাগে এইবিলাক পাছত পাবিগৈ বুজিছ এতিয়া এইটোকে মনত ৰাখি থ যে মানুহৰ দেহত 70 শতাংশ পানী থাকে হ'ব ছাৰ বাৰু এইবাৰ কবিচোন ছাৰ মোৰ যে লকডাউনৰ আৰু এটা প্ৰতিভা আছে চাব নেকি এই চব মানে পঢ়া শুনাৰ ধান্দা নাই আৰু ন খালি লকডাউনৰ প্ৰতিভা দেখুৱাচোন কি লকডাউনৰ প্ৰতিভা আছে দেখুৱা মই মানে মুখতে নেগেৰা বজাম প্ৰথমে লাহেকৈ বজাম তাৰপিছত জোৰত বজাম এতিয়া জোৰত বজাম হৈ গ'ল ছাৰ তাৰ লকডাউনৰ প্ৰতিভা চা
পঢ়া শুনাৰ ধান্দা নাই লকডাউনৰ প্ৰতিভা দেখুৱাবলৈ আহ নহয় মানে এই মানে